Hello guys, welcome to my another video. আৰু মই পুনৰ এবাৰ আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। আৰু আজি আমি এফালে গৈ আছো আৰু মোক অকমান পিছতে কনিষ্কয়ে পিক আপ কৰিব আৰু আমি এঠাইলৈ যাম। কলৈ যাও সেইটো জানিবৰ বাবে আপোনালোকে আজি ভিডিঅটো চাই থাকিব। যেহেতু এটা সাৰপ্ৰাইজ ভিডিও বুলি কৈছে আশা কৰো আপোনালোকে ভাল পাব আৰু সেইভাবে এই ভিডিওটো আজি বনাম বুলি ভাবিছো। So কেনে পায় আপোনালোকে কমেন্ট সেকশনত জনাব। মই এতিয়া আছো গাড়ীত আৰু কনিষ্ক আহি পালে এয়া আছে কনিষ্ক। হাই তো আৰু আমাৰ লগত যাব যুগল আৰু জিন্তু আৰু দেব কথা কৈছে না সাৰপ্ৰাইজৰ কথাটো হনে না সাৰপ্ৰাইজ কেৱল মই যা বুলি গম পাই। আমি এতিয়া একচুয়ালি বিয়া এখনলৈ গৈ আছো। আমাৰ লগৰ দেৱজিতৰ আজি বিয়া আৰু তাৰ বিয়ালৈ আমি এতিয়া গৈ আছো আৰু আমাৰ লগত যাব জিন্তু যুগল আৰু জন। আমি এতিয়া গৈ আছো বিজনীলৈ আৰু আমাৰ পিছফালে আছে এইটো হৈছে জিন্তু আৰু এইটো হৈছে যুগল আৰু এটা চলাই আছে আমি গৈ আছো। আৰু আমি এতিয়া আহি বিজনী পাই গলো আৰু এইজন হৈছে আমাৰ দৰা আজিৰ। কেনে অনুভৱ? বহুত ভাল, অলপ ভাল লাগছে না? বহুত ভাল লাগিছে আৰু পিছফালে আছে কইনা, পিছফালে আহি আছে আপোনালোকে পাছত দেখা পাব। তো তাৰ বাবে আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু ফাইনেলি গাইজ আমি এতিয়া আহি এইটো মোৰ পিছফালে আছে লক্ষ্মী মন্দিৰ আৰু লক্ষ্মী মন্দিৰত আহি পাইছোঁ আৰু লক্ষ্মী মন্দিৰতে বিবাহখন হ'ব সিহঁতৰ। তো আপোনালোকক বিবাহখন দেখুৱাম, তাৰ বাবে আপোনালোকে চাই থাকিব ভিডিঅ'টো। আৰু এইফালে আমাৰ দৰা বহি আছে আৰু পিছফালে কইনাজনী ৰৈ আছে আৰু এতিয়া বৰ্তমান পূজা চলি আছে। দৰা হাঁহি আৰু এনেকৈ তিনিবাৰ ইজনে আনজনক এনেকৈ মালা পিন্ধায় আৰু এনেকৈ নীতি নিয়মৰ মাজেৰে তেওঁলোকৰ বিয়াখন আগবাঢ়ি গৈ আছে। আৰু এই শুভক্ষণত মোৰ তৰফৰ পৰা দুয়োলৈকে যুগ্ম জীৱনৰ বহুত শুভেচ্ছা ৰাখিল। আৰু ফাইনেলি বিয়াখন কমপ্লিট হৈ গ'ল। এইফালে আছে নতুনকৈ বিয়া হোৱা ইজন হৈছে পাটনা, ইজনে হৈছে কইনা। কেনেকুৱা লাগিল এতিয়া? তোমাৰ কেনেকুৱা লাগিল? লাজ কৰিছে। কেনেকুৱা লাগিছে? খুবেই ভাল অনুভৱ। এতিয়া ধুনীয়াকৈ বিয়াখন হৈ গ'ল। আৰু মই এতিয়া আছোঁ বিজনী মেলাত আৰু বিজনী লক্ষ্মী পূজাত প্ৰত্যেকবাৰে ধুনীয়াকৈ বৰ ডাঙৰকৈ লক্ষ্মী পূজা হয়। ইয়াত বহুতো দোকান আহে, তাৰপিছত চকৰি যিবিলাক মানে পূজাৰ এইবিলাক ধুনীয়াকৈ হয় পূজা। এইফালে আছে কনিষ্ক, এইফালে আছে এইটো হৈছে জিন্তু। কিবা কৈ দিয়া। কেনেকুৱা পূজা চাই কেনে আছে? বিয়াও চালি পূজাও চালি কেনেকুৱা অনুভৱ? এক বুলি দুই চিকাৰ হৈ গৈছে। সেই কথাই নকয় লাষ্টত এক বুলি দুই চিকাৰ হৈ গৈছে। আমাৰ এক বুলি দুই চিকাৰ হৈ গ'ল। আৰু আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল। ভিডিঅ'টো কেনে পালে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব আৰু লগতে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব।